তো গাইজ গুড মৰ্ণিং SSC CSL জব ওলাইছে নতুনকৈ তো বহুতকেইটা জব ওলাইছে 3131টা LDC DEO এছিষ্টেণ্ট এণ্ড আদাৰ ভেকেঞ্চিত ভালেকেইটা জব ওলাইছে তো ষ্টাফ চিলেকশ্যন কমিশ্যনে মানে SSC পাতিব এইটো লাষ্ট ডেট আপোনালোকৰ 18 তাৰিখ 7 মাহ 2025 হ'ব আৰু যদি কোনোবা এপ্লাই কৰিব খোজে ন আৰু এলিজিবল হয় তেনেহ'লে এপ্লাই কৰিব পাৰে 10+2 এডুকেশ্যন লাগিব আপোনাৰ এক্সাম এটা হ'ব মানে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ 10+2 এক্সাম এটা হ'ব তাৰপিছত 3712টা গ্ৰুপ আছে তাত মানে দিব চাকৰি তো কোনোবাই যদি এপ্লাই কৰিব খোজে তেনেহ'লে কৰিব পাৰে আপোনালোকৰ টোটেল পোষ্ট 3131টা হ'ব আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয় আৰু এপ্লাই মোড অনলাইন হ'ব আৰু কি পোষ্ট আছে লয়াৰ ডিভিজন ক্লাৰ্ক আছে জুনিয়ৰ ছেক্ৰেটাৰী মানে জুনিয়ৰ এছিষ্টেণ্ট ডাটা এণ্ট্ৰি অপাৰেটৰ DEO তাৰপিছত ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড A হ'ব নাম্বাৰ অফ পোষ্ট এপ্ৰক্সিমেটলি 3131টা হ'ব পে স্কেল লোৱাৰ ডিভিজন ক্লাৰ্কৰ মানে পে লেভেল 2 যদি হয় 19,000 পৰা 63,000 দিব ডাটা এণ্ট্ৰি অপাৰেটৰ পে লেভেল যদি 4 হয় 25,000 পৰা 81,000লৈকে দিব আৰু লেভেল 5ত 29,000 পৰা 92,000লৈকে দিব ডাটা এণ্ট্ৰি অপাৰেটৰ যদি গ্ৰেড A হয় তেনেহ'লে পে লেভেল 4 হ'ব 25,000 পৰা 81,000লৈকে দিব যদি মানে এপ্লাই মোড অনলাইন হ'বতো যদি কোনোবা এপ্লাই কৰিব খোজে তেনেহ'লে টোল ফ্ৰী নম্বৰ এটা আছে 180030933063 এইটোত এপ্লাই মানে এইটোত ফোন কৰি জানে মানে যদি কিবা ফৰ্ম ফিলিঙৰ ক্ষেত্ৰত মানে কিবা প্ৰব্লেম হয় মানে তেনেহ'লে মানে ফোন কৰি সুধিব পাৰে মানে গাইড ল'ব পাৰি ইয়াৰ পৰা তো ইলিজিবিলিটি ক্ৰাইটেৰিয়া এজ লিমিট আছে এজ লিমিট আপোনালোকৰ 18 and 27 হ'ব লাগিব বিটুইন মানে মাষ্ট 18 to 27 হ'ব মাজতে থাকিব লাগিব তাৰপিছত 1 জানুৱাৰী 2026 তাৰপিছত কেণ্ডিডেট বৰ্ণ 1999 পৰা ষ্টাৰ্ট হ'ব আৰু 2008লৈকে দিব পাৰিব মানুহখিনি তো SC ST 5 মানে এজ ৰিলেক্সেশ্যন 5 বছৰ হ'ব OBC 3 বছৰ হ'ব PWD 10 বছৰ হ'ব PWD OBC 13 বছৰ হ'ব আৰু PWD SC ST 15 বছৰ আৰু ESM 3 বছৰ হ'ব এডুকেশ্যন কোৱালিফিকেশ্যন DEO কাৰণে এই যদি হয় তেনেহ'লে কনজিউমাৰ মানে 12 ষ্টেণ্ডাৰ্ডত ছায়েন্স বেকগ্ৰাউণ্ডৰ হ'ব লাগিব মেথমেটিক্স এজ এ ছাবজেক্ট ফ্ৰম ৰুনেছ পোষ্ট এণ্ড ইকুইভেলেশ্যন তো যদি কোনোবা দিব খোজে তেনেহ'লে দিব পাৰে ডাটা এণ্ট্ৰি অপাৰেটৰ কাৰণে মানে তো LDC কাৰণে 12 পাছ হ'ব লাগিব তাৰপিছত যিকোনো দিব পাৰে ছায়েন্স আৰ্টছ চবেই দিব পাৰিব LDC কাৰণে তো পে'মেণ্ট মোড অনলাইন হ'ব তাৰপিছত SC ST কাৰণে নালাগে পে'মেণ্ট তাৰপিছত UR আৰু OBC কাৰণে 10 টকা 100 টকা লাগিব তো এক্সাম ক'ত মানে কিমান পষ্ট আছে দি আছে ইটানগৰ কাৰণে 5,100 ডিব্ৰুগড় কাৰণে 5,102 গুৱাহাটী দিছপুৰ 5,105টা যোৰহাট 5,107টা শিলচৰ 5,111 আৰু ডিমাপুৰ 5,301 আৰু কহিমা 5,302 এনেকৈ আছে তলৰ লিষ্টখন দিছোঁ আপোনালোকে চাই ল'ব নিজে তো যদি কোনোবা মানে ইণ্টাৰেষ্টেড হয় তেনেহ'লে আৰু ইলিজিবল হয় ইলিজিবলটো চবেই হ'ব 12 পাছ কৰিলে হ'ল বছ এপ্লাই কৰিব পাৰে আপোনালোকে আৰু ষ্টাৰ্টিং ডেট হ'ব 23 জুনৰ পৰা ষ্টাৰ্ট হ'ব 23 জুনৰ পৰা ষ্টাৰ্ট হ'ব আৰু শেষ হ'ব মানে এপ্লাই লাষ্ট ডেট হ'ব 18 জুলাইত শেষ হ'ব আৰু এক্সাম ডেট হ'ব 8 to 18 ছেপ্টেম্বৰৰ ভিতৰতে হ'ব মইতো এপ্লাই কৰিম ভাই তোমালোকে কৰি ল'বা এপ্লাই তো বহুত দিনৰ মূৰত ভাল জব এটা ওলাইছে অসমত তো যোনে এপ্লাই কৰিব বিচাৰে এপ্লাই কৰি ল'বা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা কালি জবখিনিৰ কথা জানিবলৈ ন তোমালোকে এইটো ভিডিঅ'ত ক্লিক কৰিবা ছাইডত দি দিম মই তাৰপিছত আৰু এটা ভিডিঅ' মই বনাইছিলোঁ মোৰ লগত কি হ'ল মানে স্কেম হ'ল সেইটো ভিডিঅ' চাবৰ কাৰণেও চেনেলটোত যাবা চেনেলটোত গৈ কিনে দেখা পাবা মানে তো যদিও চাৰ্চ কৰি ল'বা ওলাই যাব তো ভাই কৰিলে মই পাগলে হ'ম নে সেইটাই কৰিম নে কি কৰিম মই একো ভাবি পোৱা নাই ৰাতি হ'লে ৰুমটোত অকলে মই পাগল হৈ যাওঁ
তাই মোক মই ৰুমটোত বহি থাকিলেও পাকঘৰত এপাক আহিব চিকুটি বহি এপাকত কিবা এটা কৰিবহি কুটু দিবহি তাই মোৰ লগত এনেকে লাগিয়ে থাকিব কেইজনী ছোৱালীয়ে মোক এৰি থৈ গুচি গ'ল